ব্যক্তিসকলক ধৰি ব্যৱস্থালৈ আহিছোঁ। ইতিমধ্যে গোটেই বিষয়টোৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে। আপোনালোকে ওলাই আহিছে ভুক্তভোগী বা বিনিয়োগকাৰী হিচাপে। সদৰ থানাত আহি উপস্থিত হৈছে। কোন কোন জড়িত আছিল গোটেই ট্ৰেডিং এফেক্টছৰ কাৰ্যৰ লগত, কেনেকুৱা ধৰণৰ কি ক'ব বিচাৰিব? মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ট্ৰেডিঙৰ নামত যোনটো প্ৰলোভনা চলি আছে আমাৰ অসমত, সেই প্ৰলোভনা আমাক জড়িত থকা বহুত মানুহ আছে তাত। আমি হেমন্ত বিশ্ব শৰ্মাক এইটো ক'ব বিচাৰিছোঁ যে আমি যে ট্ৰেডিঙৰ পইচাটো ইনভেষ্ট কৰিছোঁ, আমাক যেনেকৈ ধুনীয়াকৈ তদন্ত কৰি আমাৰ পইচাকেইটা ভুক্তভোগীকেইটা পইচাকেইটা ঘূৰাই দিব লাগে। ইয়াত অসমত অনা আছে ৰঞ্জিত কাকতি, তাৰ লগত আৰু মানুহ আছে যেনেকৈ প্ৰফুল্ল বৰা আছে, চিন্তু বসুমতাৰী আছে, ভূমিজ বুলি এজন আছে, কৃষ্ণ প্ৰসাদ ভূমিজ বুলি এজন আছে, আৰু 7-8জন মানুহ আছে। তেওঁতে ভাল ভাল অডি XUV এনেকৈ ভাল ভাল গাড়ী পাইছে। কিমান কোটি টকা হ'ব গোটেই অসমৰ ৰঞ্জিত কাকতিৰ যিখন জাল ট্ৰেডিং এফেক্টছৰ জৰিয়তে অনুমান কিমান? আমি 12,000 কোটি টকা শুনিছোঁ। আপোনালোক ভুক্তভোগী, আপোনালোকৰ যিবিলাক চিনাকি, আপোনালোকে কিমান টকা ইনভেষ্ট কৰিছিলে? কোনে কিমান ইনভেষ্ট কৰিছে এইটো আমিতো তেনেকৈ ক'ব নোৱাৰিম বা আমি নাজানোও তেনেকৈ, কিন্তু ভালেমান ইনভেষ্ট হৈছে। 12,000 কোটি টকা ইনভেষ্ট হৈছে। আপুনি বুজি পায় কিমান। সদৰ থানালৈ আহিছে আপোনালোকে? আমি একো কেছ দিয়া নাই। আমি আজি ৰঞ্জিত কাকতিক জেলৰ কোৰ্টত লৈ যোৱা বুলি শুনিছোঁ। সেইকাৰণে আমি ইয়াত জমা হৈছোঁ, একেলগে চবে গোট খাইছোঁ। আৰু আমি মাননীয় হেমন্ত বিশ্ব শৰ্মাক এইটোৱে অনুৰোধ কৰিছোঁ যে আমাৰ ভুক্তভোগী চবৰ পইচাকেইটো যেনে হওক আমাক ঘূৰাই দিব লাগে। আপোনাৰ ওচৰলৈ আহিছোঁ। বিশাল চুমি তাৰ্কিকৰ যি কাহিনী, এই কাহিনীয়ে ৰাজ্য জোকাৰি আছে। তাৰ মাজতে আপোনালোকৰ অভিযুক্ত যে ৰঞ্জিত কাকতি আপোনালোকৰ বহু কোটি টকা আত্মসাৎ কৰিছে ট্ৰেডিং এফেক্টছৰ জৰিয়তে। ভুক্তভোগী হিচাপে বা বিনিয়োগকাৰী হিচাপে সদৰ থানাত আহি উপস্থিত হৈছে। কি প্ৰথমতে যেনেকৈ বিশালৰ কেছটো যদি চাওঁ, বিশালৰ কেলেংকাৰীটো হৈছে আপোনাৰ 3,000 কোটি টকা প্ৰায় শুনিব পাইছোঁ। আৰু DD ষ্টকৰ যিটো দীপাংকৰ আছিলে তেখেতৰতো 7,000 কোটি। কিন্তু আমাৰ যিটো ট্ৰেডিং এফেক্টছ নামৰ যিটো বিত্তীয় ব্যৱসায়, সেইটো কিন্তু 1 টকা 2 টকা নহয়, মোটামুটি 12,000 কোটি টকা। কি ৰ'জ ভেলী, কি চাহাৰা, কি পালছ, এওঁলোকক কিন্তু পিছ পেলাই আমাৰ ট্ৰেডিং এফেক্টছে 12,000 কোটি টকা অসমৰ ৰাইজৰ পৰা লৈ গৈছে তেওঁলোকে। আৰু এইখিনি স্কেম কৰাৰ মূল আঁৰত থকা যিকেইজন ব্যক্তি আছে, এইকেইজনক বৰ্তমানলৈকে অসম আৰক্ষীয়ে হওক বা অসম আৰক্ষীৰ যিখিনি উচ্চ পদস্থ বিষয়া আছে, সেইখিনি কিন্তু বৰ্তমানলৈকে এওঁলোকক আটক কৰা নাই। অকল ৰঞ্জিত কাকতিকেতো এৰেষ্ট কৰি থ'লে নহ'ব, তেখেতৰ লগত এয়াই হৈছে অংক জংক পংক। বিনিয়োগকাৰীসকলৰ অৱস্থা দেখিছে। মুঠ 21,000 কোটি একেবাৰে সৰু অংক নহয়, কিন্তু তদন্তৰ নামত